নমস্কাৰ বন্ধুসকল আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ সেইটো হৈছে মানুহৰ মাজত লুকাই থকা বিশেষ মানে ব্যক্তিত্বৰ কিছুমান প্ৰতিভাৰ কথা আমি জানো আহোঁ হাতৰ তলুৱাৰ হৃদয় ৰেখা অভগ্ন হয় মানে সব সিধা এনেকৈ থাকে ভাঙি ভাঙি নাযায় আৰু লগতে যদি এই বৃহস্পতি ক্ষেত্ৰ আৰু এই শুক্ৰৰ ক্ষেত্ৰ উচ্চ হয় তেন্তে তেনে ব্যক্তি দয়ালু প্ৰতিভাশালী আৰু সকলোৰে দ্বাৰা প্ৰশংসিত হয় বুধৰ ক্ষেত্ৰত মই আগতে এবাৰ কৈ আহিছোঁ আপোনালোকক দেখুৱাই দি আহিছোঁ যে এইটো বৃহস্পতিৰ আঙুলি এইটো শনিৰ আঙুলি এইটো ৰবিৰ আঙুলি এইটো বুধৰ আঙুলি গতিকে এইটো হৈছে বৃহস্পতিৰ স্থান এইটো শনিৰ স্থান এইটো ৰবিৰ স্থান আৰু এইটো বুধৰ স্থান য'ৰ পৰা সন্তান কৰ্ম সাংসাৰিক এই গোটেইখিনি এই বুধৰ স্থানৰ পৰাই গম পায় গতিকে এই বুধৰ ক্ষেত্ৰত যদি এনেকৈ চতুষ্কোণ থাকে চাৰিওফালে এটা এনেকুৱা স্কুৱেৰ থাকে চতুষ্কোণ থাকে তেন্তে তেনে ব্যক্তি সুবক্তা হয় আৰু তাৰ দ্বাৰাই অৰ্থ উপাৰ্জন হয় মই এইমাত্ৰ ক'লোঁ যে বৃহস্পতি ক্ষেত্ৰৰ পৰা যদি এই শিৰোৰেখালৈকে যিখিনি বিস্তৃত হৈ আছে ৰেখা শাখা ৰেখা গতিকে এই ৰেখাৰ ওপৰত যদি তৰা বা ষ্টাৰ চিহ্ন থাকে তেন্তে সেই ব্যক্তিয়ে দৈৱ অনুগ্ৰহত টকা পইচা লাভ কৰে বা অৰ্থ উপাৰ্জন কৰে অৰ্থাৎ লটাৰী টিকট কাটিলে হয়তো হঠাৎ তেনেকৈ অৰ্থ উপাৰ্জন কৰিব আৰু তাৰ লগত যদি চতুষ্কোণ থাকে এটা স্কুৱেৰ থাকে তেন্তে সেই জাতক খুবেই প্ৰতিভাৱান আৰু অৰ্থ উপাৰ্জনকাৰী হয় যদি কাৰোবাৰ হাতৰ তলুৱাত শুক্ৰ বন্ধনী অভগ্ন থাকে অৰ্থাৎ ভাঙি নাযায় তেনে ব্যক্তি আৰু যদি ৰবি ৰেখা থাকে তেন্তে তেনে ব্যক্তি শিল্পী হয় আৰু প্ৰচুৰ খ্যাতি আৰু অৰ্থ উপাৰ্জন কৰে ভাগ্যৰেখা যদি চন্দ্ৰৰ পিনে গতি কৰে এইটো হৈছে চন্দ্ৰৰ স্থান গতিকে তেনে জাতক জাতিকা ভাগ্যশালী হয় বৃহস্পতি ক্ষেত্ৰৰ পৰা ৰাহুৰ স্থান পৰ্যন্ত বিস্তৃত ত্ৰিকোণ চিহ্ন থাকিলে সেই তেনে ব্যক্তি সামৰিক বিভাগত উচ্চ পদ লাভ কৰে আৰু অৰ্থৱান হয় ভাগ্যৰেখাৰ যিকোনো এডাল শাখা যদি বুধৰ স্থানলৈ যায় এইটো বুধৰ স্থান মই আগতেও কৈছোঁ গতিকে বুধৰ স্থানলৈ যদি যায় তেন্তে সেই জাতক জাতিকা বিজ্ঞানী আৰু নিপুণ ব্যৱসায়ী হয় আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আপোনালোকে কুৱেশ্যন কৰিব পাৰিব মই এনচাৰ দিব পাৰিম ধন্যবাদ